হেল্ল' কোৱাচোন। কি কৰি আছানো? এনেই বিচনাত পৰি পাবজি খেলিম এতিয়া বুলি ভাবিছিলোঁ। বিহালীলৈ যাবা নেকি ফুৰিবলৈ? ক'লৈ যাবা? বিহালী। বিলাহী? বিলাহী নহয় অ' বিহালী। তাত আমাৰ পেহী এজনী আছে। এই নামটো জীৱনত প্ৰথম শুনিছোঁ। সেইকাৰণে তোমাক লগ ধৰিছোঁ ক। মালো এটামান পতাই ল'বা তাত। আজিয়েই নে কি? অঁ আজিয়েই, এতিয়াই। ঠিক আছে ওলাইছোঁ। কেইদিন থাকিবা? দুদিন থাকিম ন। অঁ হ'ব। ওলাই মেলি আমাৰ ঘৰলৈ আহিবা হা। অঁ গাড়ী উলিয়াই ৰেডিয়ে কৰি থৈছে দেখোন। পালাহি? অঁ পালোহি আৰু। আহা অকণমান বহি লোৱাহি। ব'লা। ভাত খালা নাই? এইমাত্ৰ খাই আহিছোঁ। আহা একেলগে অকণমান খাই লওঁ। নাই নাই মই এইমাত্ৰ খাই আহিছোঁ। তুমি খাই লৈ গৈ যোৱা। খালা জানো সঁচাকে? আৰে কেলে মিছা কথা ক'মনো। মিছা ক'লে নিজৰে পেট মৰিব দেই চাবা। তোমালৈ মই লাজ কৰিম নে কি? ঠিক আছে তেনেহ'লে মই অকণমান খাই লওঁগৈ দেই। অঁ। অসীমো যাব নে কি তোমাৰ লগত? অঁ যাব। চাবা আকৌ ল'ৰাটো ছোৱালীৰ লগত স্বভাৱবোৰ ভাল নহয়। অকণমান মন কৰিবা। যাতে কোনো বদনাম শুনিবলগীয়া নহয়। নাই নাই মই আছোঁ নহয়। ব'লা যাওঁ। হৈ গ'ল নেকি? ব'লা তেনেহ'লে। আজি কিমান দিনৰ মূৰত গৈ আছা তোমাৰ পেহী ঘৰলৈ? প্ৰায় দুবছৰমানেই হ'ল যোৱা নাই। তোমাৰ পেহীয়েনো লাষ্ট কেতিয়া আহিছিলে? যোৱা বছৰ বিহুত আহিছিলে। আজি আমি যোৱাৰ কথা গম পাই নাই? নাপায়। নম্বৰটো হেণ্ডছেটত ছেভ আছিলে। মোবাইলটো এদিন ফৰ্মেট মাৰি দিলোঁ, ডিলিট হৈ গ'ল। দূৰ বাট কাৰণে অলপ সোনকালে ওলাইছোঁ। য'তে ত'তে ৰখি গ'লে দেৰিয়ে হ'ব আৰু। মাত্ৰ আধা ঘণ্টা এঘণ্টা ক'ৰবাত ৰখিব পাৰিম আৰু। যেনে মইনা এটি খাবৰ কাৰণে, নহয় জানো? ময়ো সেইটোৱে ক'ম বুলি ভাবিছিলোঁ। অকণমান মাল খাই লওঁ তেনেহ'লে ন? অঁ এই হোটেলখন আগতে ৰখাই দিয়া। ইয়াতে খাই লওঁ অলপ। বেছি নিচা হোৱাকৈ খাব নালাগে দেই। তুমি গাড়ী চলাব লাগিছে নহয়। নাই নাই মই অভাৰকৈ খোৱা নিয়ম নাই দেই। মই এটা লিমিট খাওঁ সদায়। ভালেই কথা তেনেহ'লে। যাওঁ আৰু ব'লা, বহু দূৰ যাব লাগিছে নহয়। অঁ ব'লা। মনৰে ফুলনিতে নানা ফুল ফুলি আছে। তাৰেই মাজৰ সেই পাহি ফুল ভাল লাগে জানা। যিপাহি ৰঙা গোলাপে খালে মোৰ কলিজা। বঢ়িয়া হৈছে। সেই পাহি ৰঙা গোলাপ কাৰ বাবেনো ফুলিছে দূৰণিৰে পৰা চাই চাই। হিয়ানো মোৰ নোজোৰে নোৱাৰো আনিব চিঙি ঐ। কাঁইতে আছে যে বেৰি ঐ কাঁইতে আছে যে বেৰি। মনৰে ফুলনিতে। আচ্ছা বন্ধু কোৱাচোন, বিয়াখন কেতিয়া পাতিম বুলি ভাবিছা?
ধুইত বিয়া পাতে নেকি মানুহে? এনজয় কৰা বুজিছা, এনজয়। জীৱনটো মাথো এনজয়। প্ৰিয়াৰ লগত তোমাৰ লভ হিষ্টৰী কেনেকুৱা হৈছে? প্ৰিয়াৰ লগত এৰা-এৰি হোৱা বহুদিন হৈ গ'ল। তাৰ পাছতো ৰশ্মি, ৰেখা, প্ৰিয়ংকা, অপৰাজিতা, চন্দ্ৰমা এই সকলোবোৰ মোৰ কাৰণে পাগল হৈ আছে বুজিছা। ইমানবোৰ ছোৱালীৰ লগত প্ৰেম কৰি তোমাৰ কি লাভ হৈছেনো? তুমি নুবুজিবা ভাই, এনজয় বুজিছা, এনজয়। যিমান ছোৱালী প্ৰেম কৰিছোঁ প্ৰত্যেকৰে লগত এক ৰাতি নহয় এক ৰাতি কটাইছোৱেই। ইমানবোৰ পাপ কৰিবলৈ তোমাৰ ভয় নালাগে? পাপ? কি পাপ? কলি যুগত পাপ লাগে নেকি কিবা? পাপ লগাহেঁতেন লাগিয়ে এডালেহেঁতেন। আচ্ছা বাদ দিয়া সেইবোৰ। তাৰ পাওঁতে পাওঁতে ৰাতিয়ে হ'ব দেখোন, গধূলি হৈ আহিছেই। অঁ তাকেইতো, হ'লেও জাৰ্ণিটো আমনি লগা নাই। কি হ'লনো? তলফালে পাথৰ এটাত লাগিলে। কি হ'ব এতিয়া? আজি ৰাতিটো ইয়াতে কটাব লাগিব। কাইলৈ ৰাতিপুৱা মেকানিক মাতি দিম। ৰাতিপুৱাই যাব লাগিব তালৈ। ঐ বন্ধু, মই আগত ঘৰ এটা দেখিছোঁ তালৈ গৈছোঁ হা। ক'ত মৰা গৈ যোৱা। মোক তুলি নাথাকিবা, ইমান টোপনি ধৰিছে। য়েছ, সেইটো ঘৰেই হয়। অকণমান মাত দিবচোন। মই বিহালীলৈ আহিছিলোঁ, ৰাস্তাত গাড়ীখন বেয়া হ'ল, ৰাতি হ'ল। আজি ৰাতিটো ইয়াতে কটাব পাৰিম নেকি? নিশ্চয়, আহক ভিতৰলৈ সোমাই আহক। ইয়াতে শুবা দেই। অঁ ঠিক আছে। কাৰ লগত আহিছানো বোপাই? অঁ মই অকলে আহিছোঁ। ঠিক আছে শুৱা। তোমাৰ নামটো কি? নেমাতিলে দেখোন, লাজ কৰে নেকি? ইমান ধুনীয়া ছোৱালীজনী, আজি ৰাতিটো ইয়াৰ লগতে কটাব পৰাহেঁতেন। মাজনী, গোটেই তেজখিনি অকলে খাই শেষ নকৰিবা, মোলৈকো অকণমান থবা। কি হ'ল বোপাই, ইয়াৰ কেনেকৈ মৃত্যু হ'ল? ইয়াততো ওচৰত ক'তো ঘৰ নাই, বহুত দূৰলৈকে ঘৰ নায়েই। এইডোখৰ শ্মশানশাল। আমাৰ গাঁৱত মাক আৰু জীয়েক এটা পৰিয়াল আছিল। এবাৰ দুজনমান দুষ্ট ল'ৰাই ছোৱালীজনী ধৰ্ষণ কৰি মাৰি পেলালে। আৰু সেই দুখতে মাকেও দৰৱ খাই মৰিল। ইয়াতে সিহঁতৰ দুয়োটা মৰিশালি একেলগে আছে। সিহঁতে অৱশ্যে সকলোকে অন্যায় নকৰে, কিন্তু বেয়া স্বভাৱৰ মানুহবোৰহে অন্যায় কৰে। বন্ধুসকল, এই ভিডিঅ'টি লাইক কৰিব আৰু আপুনি যদি এই চেনেলটিত নতুন তেনেহ'লে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ সহজ হয়। ধন্যবাদ।